অসমীয়া ৰান্ধনী ঘৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ ভেন্দিৰ চব্জি। ভেন্দি খাই বাৰু কোনে কোনে ভাল পায়, পিছে মই বহুতেই ভাল পাওঁ। আপোনালোকে যদি ভাল পায় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া চাওঁ আহকচোন মই কিদৰে ভেন্দিৰ চব্জিখিনি বনালোঁ। এয়া লৈছোঁ ভেন্দি। ভেন্দিকেইটা মই প্ৰথমতে ভালকৈ পানীত ধুই ল'ম। ধোৱা হৈ গৈছে। এতিয়া মই ভেন্দিকেইটা কাটি ল'ম। কাটোতে অলপ বেঁকাকৈ কাটিছোঁ। এয়া চাওক, আপোনালোকে এই ধৰণে কাটি ল'ব। ভেন্দিৰ লগত মই লৈছোঁ বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, গোটা জিৰা আৰু বাতিত আপোনালোকে দেখিছে মই এটা মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। তাত আছে আদা, নহৰু, শুকান জলকীয়া, বিলাহী আৰু অলপ নেমু চেপি দিয়া আছে। মই ইয়াত বেলেগ আৰু একো মছলা ব্যৱহাৰ নকৰোঁ, এইখিনি বস্তু দিয়ে বনাম। এতিয়া মই কেৰাহীত দিছোঁ তেল। তেলত মই জিৰাকেইটা দি দিছোঁ। তাৰপিছতে দিম কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া, পিঁয়াজখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত দিম কাটি লোৱা বিলাহী, দিলোঁ কাটি লোৱা বিলাহীখিনি দি পেলাই ভালকৈ লৰাই ল'ম। তাৰপিছতে মই ইয়াত দিম হালধি গুড়ি, নিমখ, নিমখখিনি দিয়াৰ পিছত মই আকৌ এবাৰ লৰাই দিছোঁ। ইয়াত মই কেইচামুচমান আপোনালোকক দেখাইছিলোঁ যে আদা, নহৰু, শুকান জলকীয়া আৰু বিলাহীৰ যিখিনি মিশ্ৰণ পিচি লৈছিলোঁ তাৰে কেইচামুচমান দিলোঁ। তাৰপিছত মই ভেন্দিখিনি দি ভালকৈ লৰাই দিলোঁ। এইদৰে মই কম জুইত কিছু সময় ভাজি থাকিম। ভেন্দিখিনি প্ৰায় হৈয়ে গৈছে ভজা। এতিয়া মই এখন প্লেটত উলিয়াই ল'ম। এয়া মোৰ ভেন্দি ভাজি আজি ৰেডি হৈ গৈছে। আপোনালোকে ভাত বা ৰুটিৰ লগত খাব পাৰিব। খাবলৈ খুবেই ভাল হৈছে। যদি আজি মোৰ ৰেচিপিটো ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব নাপাহৰিব। লগতে নতুনখিনিয়ে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ।